গাইজ আজি আমি গৈ আছোঁ এটা মজাৰ ঠাইত য'ত আমি গৈ কিনে ছুইমিং কৰিম মানে গা ধুম আৰু আমি 8জনীয়া দল এটা ওলালোঁ ঘৰৰ পৰা সেইকাৰণে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ খেতি পথাৰ আৰু এই সেউজীয়া দৃশ্যৰ মাজৰে চাই থাকক আপোনালোকে উপভোগ কৰক সেউজীয়া দৃশ্য তাৰপিছত গৈ আছোঁ আমি দুইজিৰি ৱাটাৰফল ছুইমিং পুল বুলিও ক'ব পাৰি সাধাৰণতে আমাৰ লোকেল এৰিয়াত এটা মজাৰ ছুইমিং পুল আজি গৈ উপভোগ কৰোঁ এটা মজাৰ দৃশ্যত গা ধুম আৰু কি হয় নাজানো আগলৈ গৈ থাকোঁ মানে লেটছ গো মই সিৰাজুল আৰু মোৰ ইউটিউব চেনেল মিষ্টাৰ সিৰাজুল বাবুল আপোনালোকক স্বাগতম জনাইছোঁ আজি ঘৰত আছিলোঁ ভাবিলোঁ যে অলপ ফুৰি আহোঁ মানে অলপ গা চা ধুই আহোঁ মানে এঠাইত যাওঁ মানে তেতিয়া ভাবিলোঁ যে গুগল মেপত মাৰি চাওঁ মাতাজীয়ে কি কয় মানে ক'ত যাব পাৰোঁ মানে অলপ মানে ফ্ৰেছ হ'ব লাগে মানে পাহাৰৰ পৰা নামি অহা এইবিলাক পানীত অলপ ফ্ৰেছ হ'ব লাগে সেইকাৰণে ভাবিলোঁ যে এটা ঠাইত যাওঁ আৰু গা ধুই আহোঁ তাৰপিছত মাৰিলোঁ গুগল মাতাই যে দেখালে যে ঘৰৰ সন্মুখতে আছে তই গমেই নাপা যে ৱাটাৰফল এটা আছে মই ভাবিলোঁ কি আছিলোঁ দুইজিৰি ৱাটাৰফল দেখোন আছে বা মাৰিলোঁ চাৰ্চ কৰিলোঁ আৰু আহি গ'লোঁ অ'কে মই মুস্কান ৰাব্বানী হাবিব এক্সটেক আৰু আমাৰ লগত আহিছে কেইজনে সকলোকে লগ কৰাই দি আছোঁ চাই থাকক মানে আৰু ইয়াৰ পৰা বেছি নাই 1 কিলোমিটাৰমান আছে গৈ আছোঁ আৰু আজি ভিডিঅ'টো বম হ'ব মানে দুইজিৰি ৱাটাৰফল গা ধুম এক্সপ্ল'ৰ কৰিম আৰু মানে কি হৈছিল মানে ঘটনাটো এইটো এটা ঘটনা হৈছিল মই শুনিছিলোঁ যে সেইটো কামটো কাৰোবাৰ হাতত দিছিল বহুত দিন আগতে কিন্তু কিবা কামৰ কাৰণে সেইটো ফচি গ'ল আৰু আজিলৈকে তেনেকুৱাই আছে মানে আৰু আমি এইটো ৰাস্তাৰে সোমাই গ'লোঁ আৰু এইটো ৰাস্তাৰে যাব লাগিব আমাৰ ডেষ্টিনেশ্যনত আৰু এইটো ৰাস্তাৰে সোমাই গ'লোঁ আৰু এইটো ৰাস্তাৰে গৈ থাকিম আৰু আজি অফ ৰ'ডিং হ'ব মানে কেঁচা ৰাস্তা পালোঁ একেবাৰে মানে সৰু ৰাস্তা বুলি ক'ব পাৰি আৰু এইটো ৰাস্তাৰে সেই ঠাইখনলৈ গৈ আছোঁ আপোনালোকে চাই থাকক আগলৈ আৰু ফাইনেলি আহি পালোঁ মানে পিছফালে যিটো চাই আছে সেইটোৱে হয় দুইজিৰি ৱাটাৰফল ইফালে ৰখিছিলোঁ যি ঠাইত আৰু ইয়াৰ পৰা আহি ফাইনেলি ইয়াত পাই গ'লোঁ মানে আৰু চাই থাকক মানে এতিয়াহে মজাটো আহিব মেইন মজাটো এতিয়া হ'ব মেইন মজা আৰু ফাইনেলি আহি পালোঁ টিকটটো এণ্ট্ৰিটো কৰিলোঁ 10 টকা ল'লে এটা এণ্ট্ৰি আৰু গৈ আছোঁ মজা পালোঁ আল্টিমেট গৈ আছোঁ You think I'll fall just like a guillotine, but I am here to stay. দুইজিৰি ৱাটাৰফল আপোনালোকে চপনগাঁও চিনি পালে ওদালগুৰিৰ পৰা বেছি দূৰ নহয় অলপখিনি ঠাই আৰু ইয়াত আপোনালোকে আহিব পাৰে গা ধুব পাৰে আৰু মজা লাগিব আৰু এইটো কিবা এটা কাম বাকী আছিল মানে বহুত দিন আগৰ কিবা এটা কাম আছিল কামটো কিবা কাৰণত বন্ধ হৈ গৈছিল তাৰপিছত এনেকুৱা অৱস্থাত আছে আৰু এই কামটো আৰম্ভ হৈছিল 1982 কিন্তু গভৰ্ণমেণ্ট কনষ্ট্ৰাকশ্যনৰ কাৰণে এই কামটো বন্ধ হৈ গৈছিল আৰু আজিলৈকে এনেকুৱা অৱস্থা আছে কিন্তু বৰ্তমান সময়ত এই ঠাইখিনি ম্যানমাৰৰ ৱাটাৰফলৰ নিচিনা ফেমাছ হৈ গৈছে আৰু এতিয়া সকলো মানুহে এইখন ঠাইত আহে আল্টিমেট ভিউ পিন্ধি ল'লোঁ মানে গা ধুম মানে গা ধুব আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ যদি গা নুধুওঁ কি ধুম মানে সেইকাৰণে ধুই লওঁ তাৰপিছত কথা পাতি আছোঁ আৰু চাই থাকক মানে গা ধোৱা So you wanna go to war with me? You're talking like you think you're royalty. You think that I'm afraid, but I don't break. I heard you question my stability. কৰি আছে মোৰ ভয় লাগিলে সেইকাৰণে জাম কৰি নানামো মানে ডাইৰেক্ট নামিম ইফালে ৰছী আছে ৰছী দি নামিম Coming for the throne. Coming for the throne.
কাৰণে নামাইছিলোঁ আৰু ইমান বালি আৰু একেবাৰে বেয়া পানী। ঠিক আছে, যি কি নহওক তাত গা ধুব নোৱাৰিলোঁ, সেইকাৰণে আহি গ'লোঁ ভৈৰৱকুণ্ডলৈ। ভূটান বৰ্ডাৰৰ লগতে ভৈৰৱকুণ্ড অতি ফেমাছ, অসমৰ ফেমাছ জেগালৈ আহি গ'ল এতিয়া গা ধুবলৈ। কিন্তু আহি চাওঁ যে ভাগ্যক্ৰমত ইয়াতো বেয়া, অকল বালিয়ে। যি কি নহওক গাটো ধুই লওঁ। It's your mistake. Kingdoms rise and fall. I've come to take it all. I'll take it. I've come to take it. Kingdoms rise and fall. গ'লো ভৈৰৱকুণ্ড, তাৰমানে তাত পানীটো বেয়া আছিল, গা ধুবলৈ একেবাৰে বালি চালি সোমাই গ'ল। একেবাৰে কি বুলি কওঁ, ডাইৰেক্টলি ভৈৰৱকুণ্ডলৈ কেনেকুৱা আৰু চাই লওক ভিউটো, মেইন ভিউ মজা লাগিছে ইয়াৰ ভিউটো তামাম মজা লাগিছে। অ' ভাই আল্টিমেট ভিউ, অ' ছুপাৰ। আৰু চাওক ভিউ, ইফালে গৈ আছোঁ। আৰু ইয়াত এটা কথা মানে মই পিছত দেখাই আছোঁ আপোনালোকক, এই বস্তুটো কৰিব নালাগে ইয়াত। মানে ক'ব খুজিছিলোঁ যে কিছুমান মানুহে ইয়াত এলকহল, এইবোৰ হ'ল এলকহলবোৰ খাই খোৱাটো বাধা নিদিওঁ। মানে খোৱাৰ পিছত আপোনালোকে এটা ঠাই বনাওক, সেইটো ঠাইত পেলাই থৈ যাওক। য'তে ত'তে পেলোৱাৰ ফলত মানুহৰ অসুবিধা হৈ যাব। এইবিলাক পেলাব নালাগে একচুৱেলি, এইবিলাক মানুহৰ কাম নহয়। মানে গা পা ধুই কিনে ঘৰলৈ গৈ আছোঁ। এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ, টাইমো বহুত হৈছে, যাব লাগিব। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। মুস্কান কেনেকুৱা লাগিল আহি কিনে? এই গিলাচ ওলাবা নেকি? গিলাচ এটা আছে। এতিয়া ডাইৰেক্টলি ঘৰলৈ যাম। আজিৰ ব্লগটো এইখিনিয়ে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আদি তাতে কৰি দিব, ফালাফালি কৰি দিব। আৰু আজি ভৈৰৱকুণ্ড আহি গা ধুলোঁ। ফাৰ্ষ্টত গৈছিলোঁ ৱাটাৰফলত বালিৰ কাৰণে আহিলোঁ। ইয়াত আহিও চেম পালোঁ, মানে বালুৱে বালি আজি। মানে আৰু আজি এনেকুৱা হ'ব পাৰে যে আমাৰ ভাগ্যটোৱে বেয়া, সেইকাৰণে এনেকুৱা হ'ব পাৰে। আৰু ইয়াত ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু ফাৰ্ষ্টত আহিছিলোঁ দুইজে ৱাটাৰফলত, তাৰপিছত আহিলোঁ ভৈৰৱকুণ্ড। আৰু ইয়াতো আহি বালি পালোঁ, চেম পালোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ বালি খাই মানে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আদি তাতে কৰি দিব, ফালাফালি কৰি দিব। টিল দেন বাই বাই, টাটা।